Hello everyone, আশা কৰিছো আপোনালোক সব ভালে আছে। মই আহিলো আপোনালোকৰ মাজত এটা নতুন ভিডিও লৈ আৰু আজি ভিডিওটো হৈছে এটা টাইপৰ টিপছ এণ্ড ট্ৰিক্সৰ ভিডিও লিপ্ৰলছৰ ওপৰত। কিয়? কাৰণ এজন ল'ৰাই মোৰ ভিডিও এটা কমেন্ট কৰিছে যে তেওঁ কোন লিপ্ৰলছৰ ওপৰত হেল্প লাগে, টিপছ কেটামান লাগে। সো হেতুৰ ওপৰতে মই আজি ভিডিওটো বনাই দিছো কাৰণ মই কিহৰ ওপৰত টপিকত বনাম মই ভাবি পোৱা নাছিলো। সো থ্যাংক ইউ এনেকৈ ৰিকুৱেষ্ট কৰাৰ কাৰণে। আপোনালোকক যদি কিবা দৰকাৰ হয় মোক দিব পাৰে। ফাৰ্ষ্ট অফ অল ভিডিওটো আৰম্ভ কৰাৰ আগত মই ক'ব বিচাৰিছো মই 1 উইক ভিডিও আপলোড কৰিব পৰা নাছিলো কাৰণ মই 7 ডেজ চ্যালেঞ্জটো কৰাৰ পাছতে পৰীক্ষাৰ কাৰণে মই লাগি গৈছিলো কাৰণ মোৰ কম্পিউটাৰ সায়েন্সটো আছিলে। এটো মোৰ লাষ্ট কালি শেষ হৈছে নহয়, কালি নহয় পৰহি শেষ হৈছে 12 মাৰ্চত শেষ হৈছে আৰু আজি মই এনেকা এদিন ব্ৰেক লৈ আজি মই ভিডিও বনাব ষ্টাৰ্ট কৰিছো আৰু দুদিনৰ মূৰে মূৰে এটাকে ভিডিও দিবলৈ চেষ্টা কৰিম। সো একো নকয় আৰু সিধা পুৰা ভিডিও মই আৰম্ভ কৰিছো। yes let's start. So first of all লিপ্ৰলছটো কেনেকা সাউন্ড কৰে, লিপ্ৰলছটো এনেকা সাউন্ড কৰে। শুনিছেনে আপোনালোকে? মই যে বেলেগ মোবাইল দি ভিডিও বনাই আছো সো মোৰ মাইকটো ইউজ কৰিব পৰা নাই, ইয়াতে আছে পৰি এডত মানে হেডফোন জেক নাই, বাট আপোনালোকে ভালকে শুনা পাইছে চাগে। এটা আছে লিপ্ৰল আৰু এটোৰ দি ভেৰিয়েশনছ বিলাক আছে যেনেকে লিপ্ৰল দিয়ে বহুত ধুনীয়া ধুনীয়া বিটছ বনাইছে আপোনাৰ হেৰি নিপম সেপম এনেকা। Yeah, you can roll like this to সবে শুনিছে এনেকা আছে। সো মই এটো আপোনাক দেখাইছো যে লিপ্ৰলছটো বহুত মানে ইউজ আছে। লিপ্ৰলছটো মানে অকল এটা সাউন্ডৰ মাজত ধৰক এনেকা এনেকা নহয়, আপুনি লিপ্ৰলছটো বিভিন্ন জায়গাত ভৰাব পাৰে আৰু লিপ্ৰলছটো এটা বিট বনাই দিব পাৰে। সো লিপ্ৰলছটো কৰে কেনেকৈ? ফাৰ্স্ট অফ অল হেতু কথা। লিপ্ৰলছটো ফাৰ্স্ট অফ অল আপোনাৰ এই সাইডৰ উট বা এই সাইডৰ লিপছ খিনি এইখিনি আপোনালোকে হেৰি তললৈ টানিব লাগে। বুজিছেনে? তললৈ টানোতে ভিতৰলৈ উশাহ ল'ব লাগে মুখেদি। তাৰপিছত এনেকা যেতিয়া হ'ব তললৈ টানিব লাগে। সো এনেকৈ কৰি থাকিলে লিপ্ৰলছটো লাহে লাহে আহি থাকিব। আৰু এটো ইমপ্ৰুভ কেনেকৈ কৰে? ফাৰ্স্ট অফ অল পানীটো ইম্পৰ্টেন্ট, যিমান পাৰে পানী খাব। মই পানীখন খাই লওঁ মানে এতিয়া চাওক মোৰ লিপ্ৰল এতিয়া খাব পানী পানী খাব চাওক মোৰ লিপ্ৰল। আপোনালোকে গম পাইছেনে মই বুজি পোৱা নাই, বাট মই মানে ৰিয়েলত গম পোৱা যায় ডিফাৰেন্সটো অকমান হলে ইমপ্ৰুভ হৈছে। সো ফাৰ্স্ট টিপটো হৈছে পানী খাওক, যিমান পাৰে পানী খাওক। 5 মিনিট প্ৰেক্টিছ কৰক, 10 মিনিট প্ৰেক্টিছ কৰক, তাতে দুবাৰমান পানী খাওক। সেকেন্ড টিপটো হৈছে ইমপ্ৰুভ কৰিবলৈ যিমান পাৰে এটো বিটছৰ মাজত ভৰাবলৈ লওক। মানে আপোনালোকে যেতিয়া ফাৰ্স্ট শিকে তেতিয়া এটো সাউন্ডটো টান পায়, গম পাইছেনে? এটো সাউন্ডটো আপোনাৰ কৰিবলৈ নোৱাৰিব, এইখিনি বিষাই যাব আপোনাৰ এনেকা আহিব। কিন্তু এটোৱে ফাৰ্স্ট স্টেপ যে আপোনালোকে পাৰিছে। এটো যিমান গৈ থাকিব আৰু বাঢ়ি গৈ থাকিব আপোনাৰ এটা লাষ্টত পুৰা কনফাৰ্ম এনেকৈ আহিব। এটো এনেকেই মানে ষ্টেজ থাকে। ফাৰ্স্ট অকণ টান হ'ব, তাৰপিছত ঢিলা হ'ব, তাৰপিছত পুৰা মজা হৈ যাব। সো এইটো আছিলে বিটবক্সিঙৰ দুটা টিপছ। তাৰপিছত থাৰ্ড টিপটো হৈছে প্ৰেক্টিছ। হেতুটো লাগিবই আৰু হেতু প্ৰেক্টিছ নহলে কেনেকৈ হ'ব? এটো আপুনি মই যেতিয়া ফাৰ্স্ট শিকিছিলো তেতিয়া মই হেৰি দিনে 3 ঘণ্টা 4 ঘণ্টাকে তো কৰিছিলোই, মানে একো কাম বন্ধ নাছিলে। ক্লাছ 8 নে 9 আছিল, কোভিডৰ বন্ধ আছিলে। পুৰা দিনে ৰাতি একদম ভিডিও এটা চাওঁ, ভিডিওটো চাই পেলাই পুৰা একদম হেৰি যেনেকে কয় তেনেকে একদম পুৰা কৰি থাকো মুখ চুখ বিষাই যায়। তেনেকে কৰি এতিয়া মোৰ অকণ ইমপ্ৰুভ হ'লগে আৰু এতিয়া চাউণ্ড শুনা যায় এনেকুৱা। এটো হৈছে লিপ্ৰল ক্লাছিক লিপ্ৰল। আৰু এটা কথা আছে যে লিপ্ৰল অকল এটাই নহয়, এটো হৈছে নৰ্মেল লিপ্ৰল, গম পাইছেনে? লিপ্ৰলৰ বিভিন্ন ভাগ আছে। ভাল এই বিটবক্সাৰ যেনেকে দিলো চিলো তাহাতে জানে, তাহাতে ভিডিও বনাইছে চাগে, এজনে বনাইছিলে। আপোনাৰ টোটাল 20টা মান আছে লিপ্ৰলছ। মইতো তাৰে মাত্ৰ 3টা মান জানো হা। প্ৰথমটো নৰ্মেলটো, এটা আছে টাং লিপ্ৰল বুলি কয়। এটা আপোনাৰ হেৰি কটফিছ আছে, so we are going under দুলে কৰে। তাৰপিছত যে এটো টাং লিপ্ৰলটো তাত ইউজ হয়। তেনেকা নিচিনাকে বিভিন্ন ধৰণৰ বিটত বেলেগ বেলেগ লিপ্ৰলছ ইউজ কৰে। ফাৰ্স্ট আপুনি যদি এই নৰ্মেল লিপ্ৰলটো শিকি যায়, এই টিপছ কেইটা যদি লৈ পেলাই আপুনি যদি নৰ্মেলটো শিকি যায়, বাকি কেইটা ধুনীয়াকৈ আহি যাব, গম পাইছেনে? আৰু যদি টাং লিপ্ৰলৰ হেৰিটো লাগে, টিউটৰিয়েলটো লাগে মোক সুধিব পাৰে। বাকি আজি ভিডিওটোত এইখিনি আছিলে আৰু মই এটা যিমান পাৰো ভিডিও দিব চেষ্টা কৰিম। মই দিনেটো এটাকে নহয় বাট দুদিনৰ মূৰে মূৰে এটাকে মিলাই কৰি দি থাকিম আৰু। সো আশা ৰাখিছো আপোনালোকে আজি ভিডিওটো ভাল পালে। মোৰ যদি ভিডিওটো চাই ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিওটো লাইক কৰি দিব আৰু থ্যাংক ইউ ভেৰি মাচ।